বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। আমি আজি গৈ আছোঁ পাঠশালা। এয়া বাছত গৈ আছোঁ। পাঠশালাত কিবা ডক্টৰ এজনৰ ওচৰত যাম আৰু লগৰ একে ক্লাছমেট এজনী আছে, তাতে থাকিম আৰু থাকি পেলাই সেই ডক্টৰ এজনক দেখুওৱাৰ কথা কৈছে তাই। সেইটো কাৰণে গৈ আছোঁ। আয়ুৰ্বেদিকৰ ডক্টৰ, নাজানো কেনেকুৱা কি কথা, গৈ চাওঁচোন বাৰু। এয়া শৰাইঘাট ব্ৰিজৰ ওপৰত, এয়া ব্ৰিজ পাৰ হৈছোঁ আৰু কিমান দেৰি লাগে গৈ আছোঁ। তাৰপিছত এয়া কেনেকুৱা কি কথা, আয়ুৰ্বেদিক ডক্টৰজন নাজানো, গৈ চাওঁ মাতিছে যেতিয়া। চালে আপোনালোকক সকলো দেখুৱাম, চাই থাকিব। পাঠশালা মই কেতিয়াও গৈ পোৱা নাই, এই ফাৰ্ষ্ট যাবলৈ ওলাইছোঁ, গৈ আছোঁ। নাজানো কিমান দেৰি লাগিব, কি কথা। 2টা বজাত উঠিছিলোঁ গাড়ীত, এতিয়া কেইটা বজাত পাওঁগৈ নাজানো আৰু। 3 hours later. এয়া পালোহি, গাড়ীৰ পৰা নামিছোঁ পাঠশালাত। ইয়াৰ পৰা আকৌ টমটমত গৈ আছোঁ। তাই আকৌ টমটম পঠিয়াই দিছে, মানে লৈ যাবলৈ। বহুত দূৰ যাব লাগিব, এতিয়া কিমান দেৰি লাগিব নাজানো আৰু। এয়া গাঁৱৰ পৰিৱেশ, ধান খেতি, সেউজীয়া পৰিৱেশ আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া পাঠশালা পালোহি, মোৰ লগৰজনীৰ ঘৰত। বৰ ধুনীয়া লাগিছে ন, সেউজীয়া সেউজীয়া পৰিৱেশ এনেও ইমান ভাল লাগে নহয়। এইপিনে ধান খেতি, ধান ওলাইছে আৰু। এয়া আমি পালোহি বান্ধৱী ঘৰত, আপোনালোকে চাই থাকিব। এইজনী মোৰ লগৰজনী পাই গ'লোহি আহি ঘৰ। মই ব্লগ বনাই আহি আছোঁ। টেম্পু হওক, অটো হওক, মেজিক গাড়ী থাকে। এয়া চাহ দিছে, চাহ খাই লওঁ দেই ৰাইজসকল। The next day. মৰ্ণিং বন্ধু বান্ধৱীসকল, আজি ছেকেণ্ড দিন। কালি আৰু ভিডিঅ' কৰিবলৈ নহ'লে, আজি এয়া মোৰ লগৰজনী ঘৰ। ইয়াৰ পৰা আজি ওলাইছোঁ আৰু এতিয়া এই ডক্টৰক অকণমান দেখুৱাই তাৰপিছতে যামগৈ আৰু। চাই থাকিব ভিডিঅ'টো। এইজনী চাই থাকিব দেই ভিডিঅ'টো, আমি লগতে গৈ আছোঁ। এয়া 1 hour later. হাউলি পাই গ'লোহি আহি। এয়া এতিয়া গৈ আছোঁ, কিনো কৰে চাওঁচোন। Later. এয়া ঘূৰি আহি পাইছোঁহি, এয়া শৰাইঘাটৰ ব্ৰিজৰ ওপৰত। এয়া জালুকবাৰী পাম আৰু, বেছি সময় নাই। পাইছোঁহি, ভাগৰ লাগি গৈছে আজি। A few moments later. এয়া পাঠশালা গৈছিলোঁ যে, পাঠশালাৰ পৰা আহিলোঁ। আহি পোৱা অকণমান সময় হ'ল বাৰু। তাৰপৰা আহি পাই আকৌ অকণমান গ'লোঁ জালুকবাৰীলৈ। ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ ইমান ভাগৰ লাগি গৈছে একেবাৰে। এতিয়া দুপৰীয়া ভাত খাবলৈও নহ'লে যে, এনেকুৱা ভোক লাগিছে, মানুহজনৰ ভোক লাগিছে। তাৰ আহি পাই হেৰি কৰিলোঁ, খালোঁহি ভাত কেইটামান। খাই মেলি আজৰি হৈ সেই গাটো ধুই পেলাই, তাৰপিছতে গা ধুলোঁ। গা ধুই হাত ভৰিকেইটা ধুই মেলি লৈ মানে খাই লৈছোঁ ভাতকেইটামান। তাৰপিছতে এতিয়া গা ধুলোঁ, এতিয়া গা চা ধুই মেলি আজৰি হ'লোঁ আৰু। এতিয়া ভাত ছোৱালীয়ে বনালে, এতিয়া ভাত পানী বনালে আৰু এতিয়া আকৌ ৰাতি খাম আৰু লাহে লাহে। এতিয়া খাই বৈ আজৰি হৈ আৰু মোৰ শুমহে আৰু, ইমান ভাগৰ লাগিছে আজি নহয়। আৰু সেইফালে ডক্টৰৰ ওচৰত গৈছিলোঁ যে, সেইটো হৈছে ট্ৰিন্স কোম্পানী বুলি এটা আছে যে, এনেই যোৱা নিচিনা হ'ল। সেইবিলাক আগতে খাইছিলে এওঁ, তাৰপিছত খোৱাৰ লগত একো কামত দিয়া নাছিলে। সেইকাৰণে সেইবিলাক একো নল'লোঁ, এনেই যোৱা হ'ল আৰু গ'লোঁ, গুচি আহিলোঁ। খালি এই লগৰজনী তালৈকে যোৱা নিচিনা হ'ল আৰু, তাইকে লগ কৰিবলৈ।
ভাল লাগিলে তাইৰ ওচৰলৈ গ'লোঁ। বহুত দিনৰ মূৰত লগ পালোঁ তাইক। বহুত মিছ কৰিছোঁ দেই মঞ্জুটোক। একদম এৰি থৈ আহিলোঁ, অকণমান সময়ৰ কাৰণে লগ পোৱা নিচিনাই হ'ল, ভালকৈ কথা পাতিবলৈও নহ'লে। তই আহিবি আকৌ, তাই বহুত দিনৰ মূৰত লগ পালোঁ, সেইকাৰণে ভাল লাগিলে তাইৰ লগতো অকণমান সময় কটালোঁ। যি হ'লেও ইমান বেছি কথা চথা পাতিবলৈ নহ'লে হ'লেও আৰু ৰাতি গৈ পাইছোঁগৈ আৰু ৰাতিপুৱা সেয়া গ'লোঁ সেইফালে, আকৌ লৰালৰিকৈ গুচি আহিবলগীয়া হ'ল। বিশেষকৈ ইমান হেৰি কৰিবলৈ নহ'লে আৰু। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। মোৰ আজিলৈ ভিডিঅ'টো ইমানেই। এয়া নকৰিবাচোন। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই বাই, গুড নাইট। গুড নাইট কোৱা। গুড নাইট সকলোকে জনালো। বাই বাই।